নেক্সট দিনা আমি পাঠশালা ৰিহাবাৰীলৈ গৈছিলোঁ বাইদেউহঁতৰ ঘৰলৈ। ডাঙৰ বাইদেউৰ ঘৰ আছে তাতে। এতিয়া আমি গাড়ীত গৈ আছোঁ, ঘৰ পোৱা নাই এতিয়ালৈ। মুৰ্গীটো কি কৰা যাব? মাৰবা নেকি? এয়া আমাৰ মুৰ্গী চাফা কৰি আছে। বহুত ডাঙৰ ন? কিমান কিলো? 4.5 কেজি। বাপৰে। সঁচাই দিয়া 4.5 কেজি। লেগ পিছে দেখা মোৰ হাতৰ বুচি পাঠশালা আহিছো ডাঙৰ বাইদেউৰ ঘৰত। পাঠশালা ৰিহাবাৰী। মস্ত নাচাই দিয়া চালতে দিয়া। এয়া মুৰ্গী বাচি আছে। ওচৰত নলওঁ কিয় সন্মুখত গৈ মাছখিনি ভাজি পানী লওঁ বহি দিলে ইফালে মাংস বনালে। কিমান কিলো মান হৈছে? ডাঙাৰে কি কৈছা? ডাঙৰ বহি পানী লওঁ। মায়ে কি মাছ বাচি আছা? সৰু মাছ। সৰু মাছ খাদ দিয়া। সৰু কি কৰবি? মাছ মাছ ভাজবি আৰু ইয়াতে। বগা হৈ থাকিলে খাব হা এতিয়া ভাত আঞ্জা ৰেডি হৈ গ'ল। সকলোৱে ভাত খাবলৈ বহিলে।